আমাৰ ভকতে খানা বনাই আছে, ময়ো লগতে আছোঁ। একদম ধুনীয়াকৈ খানাটো বনাই আছে। আজি আমাৰ ভাতৰ দায়িত্ব পৰিছে। প্ৰথমবাৰ এটা ভোজৰ খানা বনাইছোঁ আমি দুইজনে। ভাল লগা এটা দৃশ্য। মই মাছ ফ্ৰাই কৰি আছোঁ। আচলতে অলপ পোহৰৰ অসুবিধা, তথাপিতো আজি জীৱনত আমি ফাৰ্ষ্ট টাইম আমি এটা ভোজৰ খানা বনাই আছোঁ। ইয়াৰ লগতে আমাৰ সহযোগিতা আছে, ভকত আৰু মই দুইজনে আমি সহযোগ কৰি আছোঁ ইজনে ইজনৰ লগত। আজি ফাৰ্ষ্ট টাইম আমি জামুগুৰি আহি আমাৰ ভকতৰ ঘৰত আমি খানা বনাই আছোঁ। কিন্তু এখেতে ভকতে অলৰেডি বনাই আগে পিছে, মই আজি গম পাইছোঁ। কিন্তু মই ফাৰ্ষ্ট টাইম বনাই আছোঁ আজি খানা। আমি ভাত ইতিমধ্যে ভাত আমাৰ হৈ গৈছে আৰু মই বনাই আছোঁ এয়া মাছ ফ্ৰাই কৰি আছোঁ। মাছ ফ্ৰাই কৰি আছোঁ। আমি ইতিমধ্যে মাছ বনোৱা কাৰ্যসূচী চলাই আছোঁ। এয়া ভকতে তেখেতে মাছ সুন্দৰভাৱে ফ্ৰাই কৰি আছে। আজি ধুনীয়া এটা খানা হ'বলৈ গৈ আছে। আৰু বিশেষকৈ আমি জামুগুৰি অঞ্চলত আহি আমি বৰপথাৰ দুজন ব্যক্তি, দুজন ভকত, আৰু যিহেতু আমি যেতিয়া শৰণ লৈছোঁ তেতিয়া আমাৰ লগত 12জন আছিলে। 12জনৰ ভিতৰত আমি কেইজনমান সঁচাকৈ পৰিচিত হৈ আছোঁ। আৰু এই 12জনৰ ভিতৰত আজি আমি টোটেল দুজনে জামুগুৰি অঞ্চলত আহি আমি অতিথি খানা বনাবলগীয়া হৈছে আমাৰ ফালৰ পৰা। আৰু এয়া আমি সম্পূৰ্ণ বনাবৰ কাৰণে চেষ্টা কৰি আছোঁ। খানা বনাই আছোঁ। ইতিমধ্যে ভাত হৈ গ'ল, মাছ ফ্ৰাই হৈ আছে। আমি ভকতনী ঘৰত আহি লাগি আছোঁ বাইকৰ ইয়াতে এখন অকণমান, আৰু এখেতে যিহেতু ঘৰতে থাকে অকণমান যাতে আহি আমাৰ ভকত হয়। আমি আজি ভকতৰ খানা বনাই আছোঁ আৰু এখেতে অলপ সহায় কৰিবৰ কাৰণে চব্জি কাটিবৰ কাৰণে আহিছে। দেখি পাইছে আপোনালোকে চব্জি, আৰু লগতে আমাৰ ভকত এখেতৰ ঘৰতে আমি আহি দবদবাই আছোঁ সেইটো খানা বনাবৰ কাৰণে। আৰু বিশেষভাৱে মই যিমান পাৰোঁ আপলোড কৰি যাম। আজি ধৰক ৰাতি নাম বঞ্চা কেনেকৈ কি হ'ব, এজন মানুহ যেতিয়া স্বৰ্গলৈ যায় তেখেতৰ যিখিনি কাম থাকে ফেমিলি, গোটেই ফেমিলিয়ে যিখিনি কাম কৰিব থাকে, সেই মই যিখিনি পাৰোঁ মই শ্বৰ্টকৈ আপোনালোকে দেখাই দিবলৈ চেষ্টা কৰিম। মই ভাবোঁ আপোনালোকে ভিডিঅ'টো প্ৰায় চাই গৈ থাকে। বৰ সুন্দৰভাৱে ভকতে কাম পৰিচালনা কৰি আছে। একদম সুন্দৰভাৱে তেখেতে চব্জি বনাই আছে। খালি আপুনি ঘামি চিনি নাযাব বনাই থাকোঁতে, একদম বঢ়িয়াভাৱে বনাই থাকক। অঁ কওক। নাই আপোনাক নিমন্ত্ৰণ দিম, ৰ'ব আপুনি প্ৰথমতে ইয়াত ঠিক কৰি লওক। এতিয়া মাছ ভাত, খাৰ ভাত তেখেতলোকক দিবলৈ গৈ আছে। আৰু আমাকো গৃহস্থ আমন্ত্ৰণ ভকতৰ আজ্ঞা পৰে আপোনাৰ হ'ব মই মোৰ দম্ভ অহংকাৰ সৰ্ব সৰস্বতী পাৰৰ পৰা সৰ্ব অপৰাধ মাৰ্গ নাটো মহাপুৰুষজনক যোজনা গুৰুজনক আৰু আপোনাৰ পদ ভগৱন্ত আজি বেয়াহৰ পিতৃ শ্ৰাদ্ধৰ উপলক্ষে ৰজনী মঞ্চা নামৰ শেষৰে আমাকো ভাষণৰ কাৰণে এটি গোৱাত আমাক পঞ্চী আহ্বান কৰিছিলে। আজ্ঞা পৰে ভকতি, আজ্ঞা নহ'লে কাহাৰো নাই ভকতি। আপোনালোকৰ আজ্ঞা
ৰেডি চেডি এইটো মানুহে নকয়। নহয় ভিডিঅ'